ওলাইছো এইফালে ভাল লাগিছে আৰু বজাৰ চম্পাই দিছো এতিয়া বাজিছে 4টা আমি কেইটা বজাত পাওঁগৈ আমি কি কাহানিকে ইয়াত ডিচাইড কৰিব লাগিব এয়া আমি নগাঁৱত আহি আছো ঘৰৰ ওচৰৰ আৰু ইয়াত ডিগু উঠিয়েই চাওঁ পুৰা ফেচিলিটি চাওঁ এইফালে আহি দিয়া এবাৰ বহিছে এবাৰ উঠিছে নামিলো এতিয়া বাহিৰৰ মই গৈ আছো ৰাতিটো আমি দুজনে আহিছো পূজা চাব এইখন নতুন চিভিলখন এইফালেদি যায় বাহিৰৰ ৰুমলৈ আহি আছো এতিয়া দেই মই নাই লগা মইতো বেগী হৈছিলো এইফালে দি মানে লাগিছে এইফালে টমটম সোমাবলৈ নিদিয়ে হ'ল মই খোজকাঢ়ি যোৱা বেছি সময় নলয় ইয়াত আহোঁতে পাই গ'লোহি পিছত ভিডিঅ' কৰিলে আপোনালোকক দেখুৱা কি কৰোঁ কি নকৰোঁ তেনেকৈ ব'লক বাহিৰৰ প্লেনটি কৰোঁ পূজা চাবলৈ ৰাতিকে হানে এয়া বাহঁতৰ মানে ভাড়াঘৰত থাকে বাহঁত আৰু এতিয়া আমি সোমাম বাই কিবা কাম কৰি আছে আৰু আমি বেগ লৈ হাতত ৰখি আছো এনে মানে বা আমি পঢ়িছো সি টিকু বিচৰা আৰু মই ইয়াত A few moments later. I'm going on this haddi shooting. আমি টিকু মিকু আৰু বিকু আমি কলে যাম পূজা চাবলৈ এতিয়া বকি আছো ওলাই যাম আৰু আমাৰ বিকু কিমান কথা লৈছে নাই মানে hello guys my মৰমৰ haddi now coming and my haddi shooting my new smartwatch yellow color dekho ja no yellow color no black evla very mutko korala ei man korala etiku tiku khini 2 hours later. ওলাইছো এইফালে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই যাব আহা টিকু আহা This girl and me, hello. This is the Tiku.
Oh, Manu. এইবিলাক বেগ 100 আৰু 150 এনেদৰে ফিক্স কৰি দিয়া হৈছে। ইফালে মানুহৰ ভিৰ লাগিছে সন্ধিয়া যিহেতু বেছি মানুহ হয় পূজাত। আৰু ইফালে অকমান আগত আহি পিনে উলেনৰ কিছুমান নতুন কাপোৰ দেখিলোঁ, যিহেতু ঠাণ্ডা আহিছে। এতিয়া এইবিলাক ওলাইছে আৰু লাহেকৈ জানুৱাৰীলৈকে থাকিব বুলি কৈছে। দোকানখন আছে পুৰুষ মহিলা সকলোৰে কাৰণে। টুপি আছে, শ্বল, চুৱেটাৰ এইবিলাক চাওকচোন এনেদৰে। নাখাওঁ মই নাখাওঁ। টিকু খাবি না? টিকু খাই আছে।
ইয়াত অলপ সময় ৰৈ আমি গুচি আহিলোঁ যিহেতু পূজা তেনেদৰে হুলস্থুলেই হৈ থাকে আৰু ভিডিঅ'তনো বিশেষকৈ কি দেখাম অষ্টমী দিনাখন হোৱা পৰিৱেশটো মানে যিটো গোলাঘাট টাউনত হৈছিল সেই পৰিৱেশটোকে আপোনালোকৰ আগত দেখুৱালোঁ আৰু ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ